আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা অসমবাসী তথা বিজনীবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। তো আজি আমি ইয়াতে যে প্ৰেছ মিট দিব ইয়াতে আমি বহিছোঁ, এইটোৰ নিশ্চয় কিবা কাৰণ আছে। আমি সদৌ অসম বাঙালী সুৰক্ষা সমিতিৰ আঞ্চলিক কমিটি আজি আমি গঠন কৰিছোঁ। তো ইয়াতে আমাৰ উপস্থিত আছে আমাৰ আঞ্চলিকৰ প্ৰেচিডেণ্ট মহোদয়। তেওঁ মানে আজি আমি কি কাৰণে আঞ্চলিক কমিটি আজি গঠন কৰিব লগা বাধ্য হ'ল, বাকী কথাখিনি আপোনালোকৰ মাজত আমাৰ আঞ্চলিকৰ সভাপতি মহোদয়ে জনাব। নমস্কাৰ, মই শ্ৰী নাৰায়ণ সুন্দৰ চৰকাৰ। আপোনালোকে হয়তো জানে মই আগতে হিন্দুত্ববাদী এখন ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ নামেৰে এখন সংগঠন কৰিছিলোঁ। বিগত দুমাহ হ'ল মই সেই সংগঠনৰ পৰা পদত্যাগ কৰিছোঁ আৰু ভাবিছিলোঁ যে আগন্তুক দিনত কোনো এই ধৰণৰ কাম আৰু সংগঠন নকৰোঁ। কিন্তু আজি যি আমি দেখা পাই আছোঁ, আমাৰ বিশেষকৈ আমাৰ এই অসমত বাঙালীসকলৰ বিভিন্ন জাতিৰ সমস্যা, যাৰ কাৰণে আজি মই এই আঞ্চলিক সমিতিৰ দায়িত্ব ল'বলৈ বাধ্য হৈছোঁ। তো প্ৰথমে মই আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নবীন ৰায় ডাঙৰীয়া, আমাৰ জিলা সম্পাদক বিশ্বজিৎ দাস ডাঙৰীয়া, তেওঁলোকৰ পৰা মই আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। যিহেতু মই আজি হিন্দুত্ববাদী সংগঠন এৰি জাতীয় সংগঠনত যোগদান কৰিছোঁ, যিহেতু নদীত নামিছোঁই তেতিয়াহ'লে পানী কিন্তু ঘোলা হ'বই। এইখিনি আৰু আমি জাতীয় হকে কাম কৰি যাম। যেনেকুৱা ধৰক হিন্দু বেংগলীৰ 12 লাখ বায়োমেট্ৰিক আধাৰ হোল্ড হৈ আছে, যাৰ বিশেষকৈ আমাৰ বিজনীত 10-12 হাজাৰ আমাৰ আনুমানিক আমাৰ বিজনীতো এনেকুৱা আছে। আগন্তুক দিনত আমাৰ পৰিকল্পনা আছে ডিটেনশ্যন কেম্প, বায়োমেট্ৰিক আৰু বহুত এই ভাষাৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত যিবিলাক মানে ব্যাঘাত জন্মিব তাত আমি হস্তক্ষেপ কৰিম আৰু ৰাইজৰ সহায় সহযোগিতা লৈ আমি আগন্তুক দিনত আগবাঢ়ি যাম। দেখিবলৈ পোৱা গৈছে বহুত লোকৰ NRCMত বায়োমেট্ৰিক দিয়াৰ পিছত সেইসকল ব্যক্তি এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই, তাৰ বাবে অৰুণোদয় আঁচনি বা যিসমূহ চৰকাৰী আঁচনিবোৰ বঞ্চিত হৈ আছে। এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে কাম কৰিব? তাৰমানে আজি কথাটো হ'ল আমি এই সংগঠন আজি আঞ্চলিক বনোৱাৰ উদ্দেশ্য এইটোৱেই। আমাৰ বহুত দুখ লাগি আছে যে গোটেই অসমত 12 লাখ হিন্দু বাঙালীক আধাৰ কাৰ্ডৰ পৰা বায়োমেট্ৰিক হোল্ড কৰাৰ যিটো চক্ৰ, তাৰ মাজত আমি বিজনীৰ ৰাইজ বিজনীৰ হিন্দু বেংগলী মানুহখিনি আমি মেইন টাৰ্গেট হৈ পৰিছোঁ। কেনেকৈ? যিহেতু আমি বিজনী বিধানসভা, যিটো আমাৰ বিজনী বিধানসভা 33 নং বিজনী বিধানসভা সমষ্টিত আমাৰ বেংগলী মেজৰিটি হ'ল আমাৰ প্ৰথম। কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ, যিটো 8ৰ পৰা 10 হাজাৰ বায়োমেট্ৰিক যিটো হোল্ড কৰিছে, কাৰণ অসম এনেকৈ এটা জেগা, ইয়াতে পলিচিত চলি থাকে। কিবা না কিবা এটা কৰি যদি এই বায়োমেট্ৰিক হোল্ড কৰা মানুহখিনি যদি ভোটৰ পৰা বঞ্চিত হ'বলগীয়া হয়, তেনেহ'লে বিজনীৰ হিন্দু বেংগলীখিনি আমি মানে 33 নং বিজনী বিধানসভা সমষ্টিৰ ক্ষেত্ৰত আমি সংখ্যালঘু হৈ পৰিম। এইটো হ'ল আমাৰ 1 নম্বৰ আমাৰ ৰিজন। আৰু 2 নম্বৰ, যিটো বায়োমেট্ৰিকৰ কাৰণে ৰেচন কাৰ্ডৰ পৰা মানুহ বঞ্চিত হৈ আছে, চৰকাৰী কোনো অনুদান নাপাব। সেইকাৰণে আমাৰ আজি সংগঠন জন্ম, আঞ্চলিক কমিটি জন্ম হোৱাৰ মেইন উদ্দেশ্য আমাৰ এইটোৱে। সেইকাৰণে আমি যদি আমাৰ অতি সোনকালে যদি এই অসুবিধাগিলা মানে সমস্যা চৰকাৰে কৰি নিদিয়ে, তো আমি আন্দোলনৰ পথত নামিম। গণতান্ত্ৰিক আন্দোলন আমাৰ ৰাইটছ আছে, আমি গণতান্ত্ৰিক আন্দোলন কৰিম। আৰু অলৰেডি আমি আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা আৰু ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আমি সুপ্ৰিম কোৰ্টত অলৰেডি PIL আমি 1 বছৰ আগত কৰিছোঁ। সেইটোও আমি আইন আমি মানো, চাওঁ কি হয়, পিছত আমি কিবা সিদ্ধান্ত ল'ম।